Hello everyone, welcome to Aspirants in Assam. আজি আমি আৰম্ভ কৰিম এটা নতুন সিৰিজ আৰু হেয়া হৈছে ৰিজনিং। বহুতে আমাক পাৰ্সোনালি মেসেজত জনাই আছিল যে মেথছৰ লগে লগে একেলগে ৰিজনিংটো আমি ষ্টাৰ্ট কৰিব লাগে। গতিকে আপোনালোকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি ৰিজনিং আজিৰ পৰা ষ্টাৰ্ট কৰিছো। এটো আপোনালোকে দুই এদিনৰ মূৰে মূৰে সদায় মানে দুই দিনৰ মূৰে মূৰে ৰিজনিংৰ ক্লাছ কেটা কৰিব পাৰিব। আৰু মনত ৰাখিব ৰিজনিং আৰু মেথছৰ পৰা টোটেল 30 মাৰ্ক আহে। ঠিক আছে, 30 মাৰ্ক আহে আৰু 30 মাৰ্ক এডিআৰই পাস কৰাৰ এটা ডিসাইডিং ফ্যাক্টৰ বুলি আমি ক'ব পাৰো। 30 মাৰ্ক কোনো পধ্যে কম নহয়। গতিকে আপোনালোকে যদি অলপ চেষ্টা কৰে এই 30 মাৰ্কটো অতি সহজতে লাভ কৰিব পাৰে। ঠিক আছে, টান বুলি পেলাই এৰি নিদিব, প্ৰেক্টিছ কৰক, গোটেইখিনি সহজ হৈ পৰিব। লগতে জনাইছো যে এই ৰিজনিং সিৰিজটো আপোনালোকৰ আগন্তুক এডিআৰই, আসাম পুলিচ, ডিএইচএস বা এপিএসসি সিএছৰ কাৰণেও অতিকৈ ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, গতিকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু পলম নকৰি আৰম্ভ কৰিছো আজিৰ সেশন। আজি আমি ৰিজনিংৰ এটা ইম্পৰ্টেণ্ট টপিক ডিসকাস কৰিম, হেয়া আছে নাম্বাৰ সিৰিজ। ঠিক আছে, নাম্বাৰ সিৰিজ কি হয় আপোনালোকে কোৱেশ্চন কেটা দেখিলে নিজে নিজে গম পাব। গতিকে প্ৰথম কোৱেশ্চনটোৰ মাজলৈ আহিছো। Look at this series 2 1 1/2 1/4, what number should come next? Okay, এটা কৈছে যে এটা আমাক সিরিজ দিয়া আছে 2 1 1/2 1/4 আৰু ইয়াত কি হ'ব সুধিছে। ঠিক আছে, এইবিলাক নাম্বাৰ সিরিজৰ কোৱেশ্চন বিলাক এনেকৈ হ'ব। ঠিক আছে, বহুত বেছি টাফ নাহে, খালি অকমান টেকনিক কৰি দিব, আপোনালোকে হেতু ডিটেক্ট কৰি উলিয়াব লাগিব। ঠিক আছে, ইয়াতে চাওক, এটো লজিকটো কি হ'ব চাওক, লজিক বিচাৰি উলিয়াব লাগিব ইয়াতে। ঠিক আছে, 2 লগত যদি আমি 0.5 এটা মাল্টিপ্লাই কৰো তেতিয়া কি হ'ব 1। গতিকে এটো লগত এটো পালো। 1ৰ লগত যদি আমি 0.5 এটা মাল্টিপ্লাই কৰো কি হ'ব 1/2, মানে এইটোৰ পৰা এইটো পালো। নেক্সট আমি 1/2ৰ লগত যদি আমি আকৌ এটা 0.5 মাল্টিপ্লাই কৰো তেতিয়া কি হ'ব 1/4। দ্যাট মিন্স আমি 1/2ৰ পৰা 1/4 পালো। নেক্সট আমি কি কৰিম চাওক, গোটেইকেইটাতে আমি 0.5 মাল্টিপ্লাই কৰি আহি আছো আৰু আমি তাৰে ৰিজাল্টটো এনেকৈ পাই আছো। গতিকে আমি নেক্সট কি কৰিম 1/4ৰ লগত 0.5 মাল্টিপ্লাই কৰিম, আনসাৰ পাম আমি 1/8। এটো আপোনালোকে মাল্টিপ্লাই কৰি চাব, তেতিয়া বস্তুখিনি ক্লিয়াৰ হৈ যাব আপোনালোকৰ। ঠিক আছে, এটো আৰু আশা কৰিছো আপোনালোকে পেন পেপাৰ উলিয়াই লৈছে, গোটেইখিনি বস্তু নোট কৰি যাওক। বাৰে বাৰে কৈ আছো, আকৌ এবাৰ কৈছো, মেথছ হওক ৰিজনিং হওক, যদি আপোনালোকে পেন পেপাৰ উলিয়াই নকৰে কোনো লাভ নাই। ঠিক আছে, গতিকে উত্তৰটো হ'ব 1/8। অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ। ওকে, নেক্সট আমি আহিছো চাওক 7 10 8 11 9 and 12। ওকে, এতিয়া চাওক ইয়াতে কি হৈছে, আপোনালোকে ইয়াতে কি হ'ব সুধিছে। 7ৰ পিছত 10 হৈছে। ঠিক আছে, 10ৰ পিছত আকৌ 8 হৈছে, 8ৰ পিছত 9 হৈছে। এটা চাওক, আমি যদি এটা আৰু এটা চাওঁ, 7ৰ পৰা 8, 8ৰ পৰা 9, 10ৰ পৰা 11, 11ৰ পৰা 12। গতিকে কি হ'ব 7ৰ পৰা 8, 8ৰ পৰা 9, 9ৰ পৰা কি হ'ব 10। গতিকে ইয়াতে 10 হ'ব। এটা যদি আকৌ এটা অপশন দিয়ে তেতিয়া কি হ'ব 12ৰ পৰা 13 হ'ব। ওকে, 12ৰ পৰা 13 হ'ব। গতিকে অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ। ওকে, নেক্সট আমি আহিছো চাওক, এটা ইম্পৰ্টেণ্ট, এটো আগতে এসএসসি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা উঠোৱা হৈছে। ঠিক আছে, গতিকে মনত ৰাখিব অতিকৈ ইম্পৰ্টেণ্ট হ'ব এডিআৰই কাৰণে। 36 34 30 28 24 and dash। ওকে, এটা চাওক, আমি কি লজিক লগাম ইয়াতে। আপোনালোকে যদি বেছি সহজ যেন লাগে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো পজ কৰি পেলাই এইবিলাক ট্ৰাই কৰিব, আৰু যদি নোলায় তেতিয়াহে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব। ঠিক আছে, নিজে ট্ৰাই কৰক, তাৰ পাছত যদি নোলায় তেতিয়াহ'লে ভিডিঅ'টো আনসাৰটো চাওক। ওকে, 36ৰ পৰা 34 বিয়োগ কৰি আমি 36 minus 34 কিমান পাম আমি 2 পাম। ওকে, 34 minus 30 কিমান পাম 4 পাম। 30 minus 28 2 পাম। ওকে, 28 minus 24 4 পাম। ওকে, এইটোৰ পৰা এইটো মাইনাছ কৰিছো, এইটোৰ পৰা এইটো মাইনাছ কৰিছো, এইটোৰ পৰা এইটো মাইনাছ কৰিছো, এইটোৰ পৰা এইটো মাইনাছ কৰিছো। ঠিক আছে, আৰু কি পাইছো 2 4 2 4 এনেকৈ পাইছো আমি। গতিকে নেক্সটত আমি কি কৰিব লাগিব, অবভিয়াছলি 2 ওলাব লাগিব ইয়াতে। গতিকে 2 ওলাব লাগিলে 24 আছে, 24ৰ পৰা 2 মাইনাছ কৰিলে কি হ'ব 24
-2 কৰিলে কি হ'ব আমাৰ 22 হ'বনে গতিকে ইয়াত যদি আমি 22 লিখোঁ তেতিয়া কি হ'ব 36 পৰা 2 মাইনাছ কৰিছোঁ 34 ইয়াৰ পৰা 4 মাইনাছ কৰিছোঁ 30 আকৌ 2 মাইনাছ কৰিছোঁ 28 4 মাইনাছ কৰিছোঁ 24 2 মাইনাছ কৰিছোঁ 22 অ'কে মানে অপশ্যন বি ইয়াৰে কাৰেক্ট এনচাৰ হ'ব ঠিক আছে নেক্সট আমি আহিছোঁ এটা ইম্পৰ্টেণ্ট এটা চিৰিজলৈ য'ত লিখা আছে 22 21 23 22 24 23 ঠিক আছে 22 21 23 22 24 23 অ'কে এইটো ছেম হয় এনে একেই ষ্টাইলৰ চাব দেই 22ৰ পৰা 23 হৈছে 21ৰ পৰা 22 হৈছে 23ৰ পৰা 24 হৈছে 22ৰ পৰা 23 হৈছে মানে +1 কৰি গৈ আছে কিন্তু এটা ঘৰ স্কিপ কৰি গৈ আছে ঠিক আছে এটা ঘৰ স্কিপ কৰি গৈ আছে আমি এইকেইটা এনেকৈ ৰাখি থৈ দিছোঁ এইটোৰ পৰা এইটো হ'ব মানে ঘৰ দিয়াটোৰ পৰা এটা ঘৰৰ পৰা আন এটালৈ গৈছে 1+ হৈছে এইটো ঘৰৰ পৰা এইটো ঘৰ গৈছে 1+ হৈছে এইটো ঘৰৰ পৰা যদি ইয়াতে যায় 1+ হ'ব 25 হ'বনে নহয় 1+ এটা 1+ মোবাইল নহয় দেই +1 হ'ব ঠিক আছে তো 24ৰ পৰা 25 গতিকে অপশ্যন চি এটা কাৰেক্ট এনচাৰ অ'কে নাও আমি আহিছোঁ নেক্সট কুৱেশ্যনৰ মাজলৈ ইয়াতে কি আছে 53 40 40 27 and 27 এইটো ছেম আছে ঠিক আছে ছেম তো 53ৰ পৰা 13 গৈছে 40 হৈছে 40ৰ পৰা 13 গৈছে মানে 13 গৈছে 27 অ'কে 53ৰ পৰা 13 গৈছে 40 হৈছে 40ৰ পৰা 13 গৈছে 27 হৈছে 27ৰ পৰা আকৌ 13 যাব গ'লে কিমান হ'ব 14 হ'বনে নহয় গতিকে আৰু ইয়াৰ পৰা যদি আকৌ এটা অপশ্যন থাকে ইয়াতে 14 হ'ব এনেকৈ গৈ থাকিব এনেকৈ চিৰিজটো গৈ থাকিব গৈ এটা সময়ত শেষ হ'ব অ'কে এতিয়া ইয়াৰে শুদ্ধটো কি হ'ব 14 অপশ্যন নম্বৰ বি কাৰেক্ট এনচাৰ 14 অ'কে বুজি পাইছে নহয় যদি আপোনালোকে বুজি পোৱা নাই তেতিয়াহ'লে আমাক কমেণ্ট বক্সত জনাব আমি গোটেইখিনি বস্তু নাম্বাৰ চিৰিজৰ কোৰ্চটো মোটামুটি আপোনাৰ 8-10টামান ক্লাছ চলিব আপোনালোকে যদি বুজি নাপায় কমেণ্ট বক্সত একদম চিন্তা কৰিব নালাগে জনাই দিয়ক ডাইৰেক্টলি জনাই দিয়ক ঠিক আছে আমি সেইটো নেক্সট ক্লাছত আৰম্ভণিতে সেইটো আপোনালোকৰ ডাউটটো ক্লিয়াৰ কৰি দিম ঠিক আছে মুঠতে যেনেকৈ নহওক এডিআৰই ক্লিয়াৰ হ'ব লাগে বেলেগ অপশ্যন নাই অ'কে নেক্সট আহিলে 21 9 21 11 21 13 and 21 ডেছ অ'কে এতিয়া চাওক এইকেইটা কমন আছে 21 21 21 21 কমন আছে এই কমন আছে এইকেইটা আপোনালোকে গুচাই দিয়ক গুচাই দি চাওকচোন কিবা কি হয় গুচাই দিয়ক এইকেইটা গুচাই দিয়ক 9ৰ পৰা 11 হৈছে 11ৰ পৰা 13 হৈছে মানে কি অযুগ্ম সংখ্যাবিলাক আহিছে 9ৰ পাছত অযুগ্ম সংখ্যা 11 11ৰ পিছত অযুগ্ম সংখ্যা 13 13ৰ পিছত অযুগ্ম সংখ্যা কি হ'ব 15 হ'বনে নহয় গতিকে অপশ্যন বি ইয়াৰে কাৰেক্ট এনচাৰ ঠিক আছে অংকবিলাক টান নহয় ৰিজনিংবিলাক টান নহয় কিন্তু অকণমান অবজাৰ্ভ কৰিব জানিব লাগে চাব জানিব লাগে ঠিক আছে তেতিয়াহ'লে নিশ্চয় এইটো হ'ব অ'কে আমি নেক্সট কুৱেশ্যনৰ মাজলৈ আহিছোঁ 58 52 46 40 and 34 অ'কে এতিয়া চাওক এইটো আমি কেনেকৈ কৰিম 58ৰ পৰা 52লৈ কিমান গৈছে -6 গৈছে ইয়াৰ পৰা ইয়ালৈ কিমান গৈছে -6 ইয়াৰ পৰা ইয়ালৈ গৈছে কিমান -6 ইয়াৰ পৰা ইয়ালৈ গৈছে -6 ইয়াৰ পৰা -6 ইয়াৰ পৰা ইয়ালৈ যাব কিমান -6 গতিকে উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট বক্সত জনাব ঠিক আছে এতিয়া চাওক কথাবিলাক এনেকুৱা হয় যে ক্লাছটো আমি কিয় কৰিম এইটো ক্লাছ ঠিক আছে যদিহে কোনোবাই ভাবিছে এই এক্সামবিলাক যে আহিছে গভৰ্ণমেণ্ট জবৰ এক্সাম এইবিলাক এনেই দি নাচাব এবাৰ দি চাওঁ কি হয় দি নাচাব দিছেইটো ভালকৈ দিয়ক দিছে যদি ভালকৈ দিয়ক কেতিয়াবা কাৰোবাৰ নালাগিব পাৰে কিন্তু ভালকৈ দিয়ক লাগি যাব তেতিয়া ঠিক আছে অ'কে নেক্সট আমি আহিছোঁ এটা চিৰিজ চাব এতিয়া 3 আছে 4 আছে 7 আছে 8 আছে 11 আছে 12 আছে এতিয়া ইয়াতে কি হ'ব ঠিক আছে 3ৰ পৰা 1 যোগ কৰিছোঁ 4 4ৰ লগত 3 যোগ কৰিছোঁ 7 7ৰ লগত 1 যোগ কৰিছোঁ 8 8ৰ লগত 3 যোগ কৰিছোঁ 11 মানে এনেকুৱা হৈ আছে 3 + 1 4
4 plus 3 7 7 plus 1 8 8 plus 3 11 11 plus 1 12 that means কি চাওক এবাৰ আমি 1 প্লাস কৰিছো এবাৰ 3 প্লাস কৰিছো এবাৰ 1 প্লাস কৰিছো এবাৰ 3 প্লাস কৰিছো এবাৰ 1 প্লাস কৰিছো এবাৰ আমি কি প্লাস কৰিম 3 প্লাস কৰিম কাৰ লগত 12 ৰ লগত ওটা কি হ'ব 12 13 15 হবনে ইমান টান নহয় এনেকুৱা কোৱেশ্চন আপোনালোকে এক্সামত এক্সপেক্ট কৰিব পাৰিব ঠিক আছে ইয়াতকৈ সহজো নাহে আৰু ইয়াতকৈ টানো নাহে ঠিক আছে ইয়াতকৈ ভাবিব এনেকৈ নাভাবিব যে বহুত বেছি সহজ আহিব যে আপোনালোকৰ 2 4 6 8 ইয়াতে কি সুধিব ইমান সহজে এক্সপেক্ট কৰিব নোৱাৰে কম্পিটিশ্যন হাই হৈছে টাফ হৈছে গতিকে এনেকুৱা কোৱেশ্চন আপোনালোকে এক্সপেক্ট কৰিব পাৰে নেক্সট চাওক এতিয়া 8 22 8 28 and 8 মই অলপ কথা কি কৈছোঁ যদি এনেকুৱা কমন থাকে সেইটো এবাৰ গুচাই দি চাবচোন কি হয় যদি অপশ্যন থাকিয়ে যায় কিবা কাৰণত 22 ৰ লগত 6 যোগ কৰিলে 28 28 ৰ লগত 6 যোগ কৰিলে কি হ'ব 34 ঠিক আছে গতিকে 34 টো অপশ্যনত আছে গতিকে ডাইৰেক্ট মাৰি দিয়ক টেনশ্যন ল'ব লগাই নাই ঠিক আছে ইজি হয় নেক্সট আমি আহিছোঁ 31 29 24 22 and 17 ইয়াৰ পৰা ইয়ালৈ যাওঁতে কি হৈছে 2 এটা মাইনাছ হৈছে ঠিক আছে ইয়াৰ পৰা ইয়ালৈ যাওঁতে কি হৈছে 5 এটা মাইনাছ হৈছে হয়নে নহয় ইয়াৰ পৰা ইয়ালৈ যাওঁতে কি হৈছে 2 এটা মাইনাছ হৈছে ইয়াৰ পৰা ইয়ালৈ যাওঁতে কি হৈছে 5 এটা মাইনাছ হৈছে ঠিক আছে গতিকে ইয়াৰ পৰা ইয়ালৈ যাওঁতে কি হ'ব অবভিয়াছলি এবাৰ 2 মাইনাছ হৈছে এবাৰ 5 মাইনাছ হৈছে এবাৰ 2 মাইনাছ হৈছে এবাৰ 5 মাইনাছ হৈছে গতিকে এইখিনি যাওঁতে কি হ'ব অবভিয়াছলি 2 মাইনাছ হ'ব 17 পৰা 2 গ'লে কিমান 15 অপশ্যন আছে গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ ওকে নাও এইটো ডেচিমেলত দিয়া আছে ঠিক আছে এনেকুৱা কোৱেশ্চন আহিলে আপোনালোকে ভয় নাখাব যে ডেচিমেলত দিয়া আছে বহুত টান হ'ব একো ইমান টান নহয় সহজকৈ বুজাই দিম সহজকৈ মনত ৰাখিব ঠিক আছে 1.5 2.3 3.1 and 3.9 ওকে এতিয়া চাওক ডেচিমেল সব কেইটাতে আছে আমি ডেচিমেল কেইটা উঠাই দিওঁ 15 লিখো 23 লিখো 31 লিখো 39 লিখো 15 পৰা 23 লৈ যাতে কিমান আগবাঢ়িছে +8 23 পৰা 31 লৈ যাতে কিমান আগবাঢ়িছে +8 31 পৰা 39 যাতে কিমান আগবাঢ়িছে +8 39 পৰা যদি আমি +8 কৰি দিওঁ কিমান হ'ব 47 কিন্তু কথাটো হ'ল এটা ডেচিমেল আছে সবতে ডেচিমেল আছে দেখিছে আপোনালোকে ডেচিমেলটো আমি হিসাবৰ সুবিধাৰ কাৰণে এৰি দিছো তো ইয়াতে আমি কি নিব লাগিব ডেচিমেল ওকে 4.7 will be the right answer okay now coming to the next question কি আছে 14 28 20 40 32 and 64 এটো কি হৈছে চাওক 14 ৰ লগত আমি 6 যোগ কৰিছো কিমান হৈছে 20 20 ৰ লগত আমি 12 যোগ কৰিছো ঠিক আছে 12 যোগ কৰিছো 32 এইফালে যদি চাও আমি 28 ৰ লগত 12 যোগ কৰিছো ঠিক আছে 40 ৰ লগত আমি 12 দুগুণ 24 যোগ কৰিছো এবাৰ যদি আমি 6 যোগ কৰিছো এবাৰ 6 দুগুণ 12 যোগ কৰিছো এবাৰ 12 দুগুণ 24 যোগ কৰিছো এটা চাওক 6 যোগ কৰি পেলাই এইটোৰ পৰা এইটো হৈছে 12 যোগ কৰি পেলাই এইটোৰ পৰা এইটো হৈছে ইয়াত আমি যদি 24 যোগ কৰি দিওঁ তেতিয়া কি হ'ব 32 আৰু 24 এটা এনেকুৱা কোৱেশ্চনত কিছুমান যদি আপোনালোকে ইজিত থাকে তেতিয়াহলে এটা কাম কৰিব পাৰে মই এটা চাব আপোনালোকে টেকনিকটো 4 2 6 বাকিখিনি মই নকৰো না অপশ্যনত 6 টাকা দিয়া আছে গতিকে কৰিব লাগিব ওকে এটা মই টেকনিক শিকালো হয় সৰি অপশ্যন কিতাত বাৰু 6 টাকা আছে মানে মই বেলেগ ক'ব বিচাৰা নাছিলো যাতে 6 যদি থাকা নাম্বাৰ এটাই আছে হেতুৱে হ'ব আনসাৰ হেতুৱে আৰু এনেকুৱা আনসাৰ আহিব কেতিয়াবা 3 4 2 6 3 2 5 56 okay so 56 হ'ব ইয়াৰে correct answer okay now next question 2 3 5 7 9 ইয়াৰে অদ্ভুত মানে কি আমি ইয়াতে অদ্ভুত নহয় অমিলটো সৰি আমাক সুধিব কি অমিলটো বাছি উলিয়া অমিলটো বাছি উলিয়াব ক'ব ঠিক আছে এইকেইটা অপশ্যন ভুল হৈ আছে ঠিক আছে এইটা অপশ্যন ভুল হৈ আছে ইগনোৰ কৰিব অপশ্যনত থাকিব 3 5 7 9 এইকেইটা অপশ্যন থাকিব ঠিক আছে এতিয়া চাওক ইয়াৰে অমিলটো বাছি উলিয়াব লাগে আমি সকলোৱে জানো 2 3
5 7 9 ঠিক আছে ইয়াৰ অমিলটো কি হ'ব আমাৰ দেখাত দেখি গম পাও দুইটো যুগ্ম সংখ্যা বাকি এটা অযুগ্ম সংখ্যা কিন্তু দুইটো অপচনত নাই গতিকে আমি বেলেগকে চাব লাগিব আকৌ লজিক লগাব লাগিব এটা লজিকেৰে কাম নহব পাৰে কেতিয়াবা সো বেলেগকে লজিক লগাব লাগিব আমি কি লজিক লগাম চাওক বাকি গোটেইকেইটা মৌলিক সংখ্যা সব মৌলিক সংখ্যা কিন্তু 9 টো যৌগিক সংখ্যা এটো এটা কম্পোজিট নাম্বার এন্ড দিজ আর প্ৰাইম নাম্বার ঠিক আছে এইকেইটা প্ৰাইম নাম্বার বা মৌলিক সংখ্যা কে নটো কম্পোজিট নাম্বার বা যৌগিক সংখ্যা গতিকে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ ন হ'ব ইয়াৰ উত্তৰ ঠিক আছে নেক্সট চাওক 201 202 204 207 ওকে এইটো কেনেকৈ মিলাইছে ইহঁতে চাব দিয়ক 201 প্লাস 1 202 হল 202 প্লাস 2 204 হল 204 প্লাস 3 207 হল এটা 207 আৰু যোগ কিমান হ'ব অবিয়াসলি ইয়াৰ পিছতটো হ'ব 4 211 হ'ব হয় না নহয় এই যে 20 20 20 20 কেটা ইয়া আছে এইকেটা কনফিউজ কৰাবৰ কাৰণে দিয়া আছে এইকেটা কোনো ধৰণৰ বিশেষ কাম নাই এইকেটা আপোনালোকক কনফিউজ কৰাবৰ কাৰণে দিয়া হৈছে ঠিক আছে গতিকে এনেকুৱা ডাঙৰ সংখ্যা দেখি পেলাই ভয় নাখাব ইমান টান নহয় আনসাৰটো উচ্চতে থাকিব কাৰণ এটা আনসাৰ আপোনালোকৰ আধা ঘণ্টা লগা অংক আপোনালোকক নিদিয়ে কেতিয়াও ঠিক আছে অংকবিলাক এনেকেই দিব যাতে আপোনালোকৰ 1 মিনিটত হৈ যায় গতিকে ওচৰতে আছে সদায় বস্তুবিলাক সিম্পল কে ভাবিব ওকে তো উত্তৰ কি হ'ব 211 আৰু এটা কথা এইখিতে মই কৈ থওঁ কেতিয়াবা কি হয় আমাৰো হয় কেতিয়াবা যে ৰিজনিং বিলাক কৰি থাকোতে আইডিয়া বিলাক মাথাত নাহে কেতিয়াবা মাথাত খেলিব বন্ধ হৈ যায় যে আও এটো নিমিলে একো দেখি তেতিয়া আপোনালোকে যদি গম পাইছে যে মোৰ 1 মিনিট বা 2 মিনিট গুছি গৈছে ৰখি নাথাকিব এইবিলাক আপোনালোক টাইম বিলাক বৰবাদ কৰিব ঠিক আছে ৰখি নাথাকিব লগে লগে নেক্সট কোৱেশ্চনত মুভ কৰিব যদি সময় বাছি গৈছে পিছফালে ফ্ৰেছ মাইণ্ডলৈ আকৌ ঘূৰি আহিব এটো আনসাৰ কৰিব কাৰণে কিন্তু ৰখি পেলাই 3-4 মিনিট সময় নষ্ট নকৰিব ট্ৰাই কৰক কিন্তু লগে লগে গম যদি পাইছে উলোৱা নাই কিবা এটা প্ৰবলেম হৈছে ভাবাত গতিকে এৰি দিয়ক পাছত আহি পেলাই আকৌ ট্ৰাই কৰিব এটো টিপছ হয় এটা ঠিক আছে নেক্সট কি আছে চাওক 544 509 474 439 ওকে এটা চাওক এইফালৰ পৰা এইফাললৈ গোটেইখিনি বস্তু ডাঙৰৰ পৰা সৰু হৈ গৈ আছে গতিকে আমি এইটো পাইটো মাইনাস কৰি দিছো কি হ'ব 544 পৰা আমি যদি আমি 509 মাইনাস কৰো কি হ'ব 35 এইটোৰ পৰা 35 মাইনাস কৰাৰ লগে লগে এইটো পালো এইটোৰ পৰা যদি 35 মাইনাস কৰি আমি এইটো পাম মই আগতে কৰি চাইছো সেইকাৰণে মই গম পাওঁ বাইৰ মোৰ এটা আইডিয়া আছে মই কাৰণে গম পাওঁ বাকি আৰু এইটোৰ পৰা আপোনালোকৰ এইটোৰ পৰা যদি 35 মাইনাস কৰি তেনেহলে আমি এইটো পাম ঠিক আছে এটা ইয়াৰ পৰা যদি আমি 35 মাইনাস কৰো তেতিয়া যেটো পাম হেতু হ'ব ইয়াৰ উত্তৰ গতিকে ইয়াৰ উত্তৰ কি হ'ব 404 ওকে তো অপচন এ ইজ দা কারেক্ট আনসার ওকে নাও এইটো চাওক 80 10 70 15 আৰু 60 ওকে সৰি এটো আমি কেনেকৈ লজিক লগাম ঠিক আছে 80 ৰ পৰা 10 কমিছে 70 হৈছে 70 ৰ পৰা 10 কমিছে 60 হৈছে 60 ৰ পৰা কিবা এটা কমি এটা ঘৰ এৰি যাব লাগিব নহয় আমি এইটো পাম এইটো কি পাম আমি 50 পাম কিন্তু আমাক খুদিছে কি এইটো খুদিছে এইটো আমি এইটো লাইনৰ নাপাম আমি পাম কি 10 ৰ লগত 5 যোগ কৰিছে 15 হৈছে 15 ৰ লগত 5 যোগ কৰিছে কি হ'ব 20 হ'ব গতিকে অপচন এইটো ইয়াৰে কারেক্ট আনসার হ'ব ঠিক আছে কেতিয়াবা এইটো লাইনৰে নিমিলিব পাৰে তেতিয়া আপোনালোকে এইটো লাইনৰে ট্ৰাই কৰক ঠিক আছে যেনেকৈ নহওক যি হওক ইয়াৰ কোনো ক্লিয়াৰ কাট ফৰ্মুলা নাই আপোনালোকে যেনেকৈ কৰে যি কৰে কৰক মুঠতে লজিক লগাওক উত্তৰ উলিয়াওক ইয়াতে উত্তৰ লাগে খোলা কথা নেক্সট আহিলে 2 6 18 54 এটা চাওক 2 into 3 6 6 into 3 18 18 into 3 54 54 into 3 কিমান হ'ব 162 গতিকে 162 ইয়াৰে কারেক্ট আনসার হ'ব ওকে ইমান টান নহয় কৰি যাওক নেক্সট আহিলে 5.2 4.8 4.4 4 আৰু 4 ওকে এইকেইটা দিয়া আছে ইয়াৰ আমি কি কৈছিলো ডেসিমেল থাকিলে আমি এবাৰ ডেসিমেল উঠাই পেলাই চাও কি হ'ব 52 48 44
এইটো 4 আছে মানে 4.0 বুলি ভাবি ল'ম কাৰণ গতিকে ডেচিমেল আছে গতিকে এইটো ডেচিমেলটো বহাই ল'ম ডেচিমেল উঠালে কি হ'ব 40 52 পৰা 4 গ'লে 48 48 পৰা 4 গ'লে 46 46 পৰা 4 গ'লে 40 40 পৰা 4 গ'লে কি হ'ব 36 ডেচিমেল বিলাক সবতে আকৌ বহাই যাম এটা এটা ডেচিমেল বহাই যাম গ'লে কি হ'ব 3.6 গতিকে অপচন নম্বৰ ডি ইয়াৰে হ'ব কাৰেক্ট আনসাৰ ওকে নাও নেক্সট কোৱেশ্চনলৈ আমি আহিছো 8 6 9 23 87 এইটো আপোনালোকে মোক কমেন্ট সেকশনত জনাব মই ইয়াৰ আনসাৰটো হৈছে নে নাই আপোনালোকক ঠিক কৰি দিম ঠিক আছে যদি আপোনালোকে টান পাইছে বা ওলোৱা নাই তেতিয়া হলে হেতু জনাব কমেন্ট সেকশনত মই হেতু নেক্সট ক্লাছৰ আৰম্ভণিতে আপোনালোকক কৰি দিবলৈ ট্ৰাই কৰিম কিন্তু কমেন্ট বিলাক কৰিব প্ৰেক্টিস বিলাক কৰি থাকিব ঠিক আছে এতিয়া চাওক ইয়াতে খালি ঠাই পূৰণ কৰিব দিছে 1 4 9 16 এট কি হ'ব ওকে ইয়াতে কি হ'ব 1 স্কয়াৰ 4 মানে লিখিব পাৰো আমি 2 স্কয়াৰ 9 মানে লিখিব পাৰো 3 স্কয়াৰ 16 মানে আমি কি লিখিব পাৰো 4 স্কয়াৰ ইয়াতে কি হ'ব obviously 5 স্কয়াৰ মানে 25 হ'ব ইয়াৰ কাৰেক্ট আনসাৰ ওকে এনেকুৱা কোৱেশ্চন আহিব পাৰে আৰু এটুকে এইবিলাক যি কোৱেশ্চন বিলাক আপোনালোকে পাইছে এইবিলাক সব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ঠিক আছে এইবিলাক কোনোবা নহয় কোনোবা এক্সামত আহি গৈছে হয়তো এসএসসি তে আহিছে নয়তো এডিআৰইতে আহিছে নয়তো এসআইতে আহিছে যিকোনো এক্সামত এইবিলাক কোৱেশ্চন আহি গৈছে অলৰেডি ঠিক আছে সেইবিলাক কোৱেশ্চনে আমি ইয়াত পিক আপ কৰিব ট্ৰাই কৰিছো ওকে নেক্সট আহিলে 0 3 8 50 সৰি 14 নহয় এটা হ'ব 15 ওকে এইটো দিয়া আছে এইটো কি হ'ব এইটো আমি লজিকটো অকনমান চাব এইবিলাক অকনমান টান হয় ঠিক আছে এইটো 1 স্কয়াৰ -1 মানে কি হ'ব 1 - 1 0 2 স্কয়াৰ -1 মানে কি হ'ব 4 - 1 মানে 3 3 স্কয়াৰ -1 মানে 9 - 1 মানে কি হ'ব 8 নেক্সট আহিব 4 স্কয়াৰ -1 16 - 1 is equal to 15 ইয়াত আমি কি কৰি চাওক 1 2 3 4 গতিকে আমি কি লিখিম 5 স্কয়াৰ -1 মানে কি 25 - 1 is equal to 24 গতিকে 24 হ'ব ইয়াৰে ৰাইট আনসাৰ ওকে ইমান টান নহয় মনত ৰাখি যাব বস্তুবিলাক নেক্সট 1.5 0.5 7.5 অলপ অদ্ভুত লাগিছে নে যে ইয়াৰ পৰা ডাঙৰো হ'ল একে থাকিল আকৌ ডাঙৰ হৈ গ'ল ঠিক আছে এটো ইমান টান নহয় এনেকা বস্তুবিলাক প্ৰেক্টিস কৰিলে আহি যাব চাওক 1 ৰ লগত যদি আমি 0.5 এটা মাল্টিপ্লাই কৰো তেতিয়া কি হ'ব 0.5 এগেইন 0.5 ৰ লগত যদি আমি 1 মাল্টিপ্লাই কৰো তেতিয়া কি হ'ব 0.5 ঠিক আছে আকৌ 0.5 ৰ লগত যদি আমি 0.5 ৰ লগত যদি আমি 1.5 মাল্টিপ্লাই কৰো কি হ'ব 7.5 হবনে 7.5 ৰ লগত যদি আমি এতে 7.5 ৰ লগত যদি আমি 2 মাল্টিপ্লাই কৰো তেতিয়া কি হ'ব 150 মানে 15 ওকে এটা চাওক প্ৰথম 0.5 এৰে মাল্টিপ্লাই কৰিছো নেক্সট 1 এৰে নেক্সট 1.5 নেক্সট কি হেৰে কৰিম আমি 2 ৰে কৰিম ওকে মানে 0.5 কে বাঢ়ি আছে 0.5 কে বাঢ়ি আছে আৰু কাইলত মাল্টিপ্লাই কৰিছো এনসাৰৰ লগত 1 এৰে 0.5 মাল্টিপ্লাই কৰিছো মই 0.5 ওলাইছে 0.5 ক আকৌ 1 এৰে মাল্টিপ্লাই কৰিছো আকৌ 0.5 ওলাইছে মানে 0.5 কে বাঢ়ি আছে 0.5 1 1.5 2 গতিকে আলটিমেটলি আনসাৰ হ'ব কিমান 15 ওকে নেক্সট আমি আহিছো 0 5 8 17 24 আৰু 37 ওকে এটো কি লিখিছে চাওক 0 5 8 এনেকে লিখা পাৰো আমি এটো 1 স্কয়াৰ -1 মানে 1 - 1 is equal to 0 2 স্কয়াৰ +1 মানে 4 + 1 is equal to 0 3 স্কয়াৰ -1 মানে 9 - 1 is equal to 8 sorry এটো 5 ওকে 4 স্কয়াৰ +1 মানে 16 + 1 is equal to 17 ওকে 5 স্কয়াৰ -1 মানে কি হ'ব 5 স্কয়াৰ -1 25 - 1 মানে কি হ'ব 24 নেক্সট ইফালে চাওক এতিয়া 6 স্কয়াৰ +1 মানে 36 + 1 37 গতিকে কি হ'ব 7 স্কয়াৰ
1 স্কোয়ার গ'ল 2 স্কোয়ার গ'ল 3 স্কোয়ার গ'ল 4 স্কোয়ার গ'ল 5 স্কোয়ার গ'ল 6 স্কোয়ার গ'ল এবাৰ কি হ'ব অবভিয়াসলি 7 স্কোয়ার হ'ব এতিয়া চাওক খেলটো ক'ত চলি আছে এবাৰ -1 হৈছে এবাৰ +1 হৈছে এবাৰ -1 এবাৰ +1 -1 +1 এবাৰ কি হ'ব -1 গতিকে 49 -1 গতিকে কি হ'ব আনসাৰ 48 গতিকে 48 টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ মনত ৰাখিব ঠিক আছে আজিলৈ এইখিনি আমি কোৱেশ্চন লৈছো গতিকে আশা কৰোঁ আপোনালোকে গোটেইখিনি নোট কৰি লৈছে কিবা যদি প্ৰেক্টিছ কোৱেশ্চন গুগলত পাই আপোনালোকে সাৰ্চ কৰিব কিবা যদি নোৱাৰা ওলাই তেতিয়াহ'লে কমেণ্ট সেকশ্যনত জনাব বা আমাৰ গ্ৰুপত জনাব আমি সেইবিলাক আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক শুধৰাই দিব চেষ্টা কৰিম আৰু এনেকুৱা কুৱেশ্যনেই আহিব এনেকুৱা ধৰণৰ কুৱেশ্যনেই আহিব বহুত বেছি টান নাহে আৰু বহুত বেছি সহজ আপোনালোকে এক্সপেক্ট কৰিব নোৱাৰে পেন পেপাৰ উলিয়াই ল'ব অংকবিলাক প্ৰেক্টিছ কৰক বিকজ মেথছ ইজ অল এবাউট প্ৰেক্টিছ ঠিক আছে প্ৰেক্টিছ কৰি যাব আনসাৰ এক্সামত এইবিলাক কুৱেশ্যন এৰি আহিব নালাগে 30ৰ ভিতৰত 25 এটা আপোনালোকে আনিলে আপোনালোকক সিলেকশ্যনৰ পৰা কোনেও ৰখাব নোৱাৰে ঠিক আছে গতিকে বহুত বিশেষ নকওঁ আজিলৈ এইখিনিয়ে আকৌ লগ পাম এটি নেক্সট টপিকৰ সৈতে তেতিয়ালৈকে থেংক ইউ বাই বাই